বান্দৰটো তেনেকে ধুমুহাত কিবা দুখ পালে আহি ধুমুহা একদম সেইদিনাখন আহি আমাৰ ঘৰ পাইছেহি তাৰপিছত বগলীটো পাইছিলে উগ্ৰতাৰা মন্দিৰৰ ওচৰত গছৰ ওপৰৰ পৰা পৰিছে জুবিনৰ ভৰিৰ ওচৰতে পৰিছে উঠাই লৈ আহিছে তেনেকে এটা উডপেকাৰ পাইছিলে তাৰপিছত ডাষ্টবিনৰ ওচৰতে কাউৰী এটা পালে এটা ভৰি নাই একদম পৰুৱাই খাই মানে একদম ঘুনিয়া কৰি থৈছে এটা ভৰিহে আছিলে সেয়া কাউৰীটো তেনেকে লৈ আহিলে চিকিৎসা কৰিলে তাৰপিছত কাকু গাৰ্গ নাম হ'ল বগলীটোৰ নাম হ'ল বগলীটো এনেকে বহি থাকে মানে উদাসীন বগলীটোৰ নাম সেইকাৰণে বগলী নাম দিলে উদাসীন গাৰ্গ মধুসূদন গাৰ্গ আছিলে বান্দৰটো মহাৰাজা মহাৰাণী আছিলে সেয়া তিতাৰ অলপ দিন ট্ৰিটমেণ্ট কৰা হয় তাৰপিছত কিন্তু এৰি দিয়ে তেনেকে মাগুৰী বিলতো এটা কাছ তেওঁ কাছ বহুত ৰেস্কিউ কৰিছে দেই হাজু বজাৰৰ পৰা খাবলৈ বিক্ৰী কৰা এনেকুৱা কাছ উঠাই লৈ আহে ৰেয়াৰ স্পেচিছ কেইটামানো পাইছে চিৰিয়াখানাত দিছে ইউনিভাৰ্চিটিত দিছে জুলজি ডিপাৰ্টমেণ্টত মাগুৰী বিলতো তেনেকে এৰিছিলেগে